Ready হৈ গ'ল ৱেলকাম টু মাই চেনেল সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আজি ৰাতিপুৱা উঠি ব্লগটো মই আৰম্ভ কৰি দিছোঁ এয়া চাওক চকুটো ফুলি আছে একদম আৰু ৰাতিপুৱাই দেখিছে নহয় 2টামান বজাৰ নিচিনা পায় ইমান ৰ'দ বাপৰে 8টা বাজিছেহে মাত্ৰ ৰ'দ দেখাই আছোঁ ৰ'ব আপোনালোকক খিৰিকীৰ পৰা এয়া চাওকচোন ৰ'দ বাপৰে কি ৰ'দ দিছে একদম পুৰা গৰম এইফালে ৰাতিপুৱা খাবৰ কাৰণে ভাজি বনাইছোঁ লেচেৰা ভাজি এখনতো মোবাইল আছে যে সেইকাৰণে দেখাব লগত কৰি আছে এটা মাৰি থৈ দিয়া আছে এটি মানে পুৰি বনাম আৰু ভাজি ৰাতিপুৱা খাদ্যও দেখাই আছোঁ লগতে আপোনালোকৰ লগত কথাও পাতি আছোঁ সকলো খাই চাওক না তেল গৰম হৈ গ'ল এতিয়া বনাই আছোঁ পুৰি ভাজি বনোৱা হৈ গ'ল এয়া ফুলা ফুলা পুৰি চাহ ৰেডি হৈ গ'ল ৰাতিপুৱাৰ চাহ পুৰি ভাজি আৰু লাল চাহ এতিয়া মই খাম খাওঁতে যিমান মানে মজা লাগিব বনাওঁতে অৱস্থা বেয়া আহিছে বনাওঁতে কিন্তু তামাম কষ্ট গৰম আৰু গৰমত পুৰি মানে পাপা অহাৰ কাৰণে একচুৱেলি বনোৱা আহিছে সদায় আৰু এই গৰমত আমি পুৰি খোৱা নাযায় মাজে মাজে খোৱা যায় আজি তথাপি আৰু পাপাই থকাৰ কাৰণে বনালোঁ আৰু এতিয়া খাওঁ এতিয়া মই চাহখিনি খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকৰ লগত এয়া হ'ল নৰসিংহৰ পাত আৰু ভেদাইলতা মিক্স কৰি পেলাই পিচি কিনে এইখিনি ৰসখিনি ওলাই লৈছে আৰু এয়া বইল কৰি থৈ দিছে আলু আৰু এয়া অলপমান শিঙি মাছ টিকলো এইখিনিৰে মানে এইখিনি বনাব আৰু মানে এইবিলাক পেটৰ কাৰণে বোলে বহুত ভাল মানে নামটো আমাৰ গুণগুণ মানে গুণগুণৰ কাৰণে ভাল আৰু এই বস্তুটো কাৰণে বনাই আছে মায়ে বনাব আৰু তাই আৰু থৰি নাখাব তাইটোৱে কিলোমান খাব আৰু বাকী চব আমি খাম আৰু মানে এতিয়া মানে মায়ে বনাই আছে এই ইয়াতে কিবা কিবি দিছে মছলা কিবা কিবি হালধি ৰংগুড়া আৰু বাকী কি দিছে আলুখিনি পিঁয়াজ এইবোৰ ভাজি লৈছে এতিয়া ভেদাইলতাৰ ৰসখিনি ইয়াতে দি দিছে আৰু নৰসিংহৰ পাতৰ এই ৰসখিনি ইয়াতে দি দিছে আলুখিনি ভালদৰে ভাজি লোৱাৰ পিছত ৱাও কালাৰ পূৰা গ্ৰীণ খাব মজা হ'ব চাগে দেই পেটৰ কাৰণে বহুত ভাল এই গৰমত আৰু দিছে ইয়াতে পানী আৰু যেতিয়া এইখিনি উতলিবলৈ ধৰিব তেতিয়া চাগে মাছখিনি দি দিব আৰু মায়ে এই অলপ অলপ উতলি আছে এতিয়া মায়ে মাছখিনি দি দিব আৰু গৰমত মানে বেছি আৰু ৰখি থকা নাই আৰু তাৰপিছত লাষ্টত একদম শেষ হৈ যাব আৰু পূৰা উতলি যাব তাৰপিছত অকণমান শুহি গ'লে আঞ্জা কমপ্লিট হৈ যাব এনে আপোনালোকক অকণমান দেখাই আঞ্জা হৈ গ'ল পূৰা গ্ৰীণ কালাৰৰ আঞ্জা মজা হৈছে গুড ইভিনিং এভৰিৱান দুপৰীয়া আৰু কি কৰিলোঁ দেখুৱাই নহ'ল কি বনালোঁ খাই মেলি আমি অলপমান শুলোঁ আৰু মানে মই নহ'লেতো তাইও নুশুৱে তাৰ লগত ময়ো শুলোঁ এতিয়া উঠিলোঁ আৰু গধূলি হ'ব আৰু তাই এতিয়া খেলি আছে শুনো দুপৰীয়া খালি এবিধে আঞ্জা দেখালোঁ নৰসিংহ আৰু ভেদাইলতাৰ শিঙি মাছৰ লগত যে বনাইছিলে সেইখিনি আৰু বনাইছিলে কিবা কিবি সেইবোৰ দেখুৱাই নহ'ল কৰ্দৈ টেঙা বনাইছিলে মাছৰ লগত মাছৰ মাথাৰ লগত আৰু ভাজিও আছিলে দাইল এইবিলাক একো দেখুওৱা নাই এবিধে দেখালোঁ আৰু তাৰপিছত সেই কৰি থাকিলোঁ আৰু ভিডিঅ' বনোৱাই নহ'ল সেইকাৰণে এতিয়া বনালোঁ আৰু এতিয়া আকৌ ৰ'দ যোৱাই নাই ৰ'দটো যাবলৈ ৰখি আছোঁ এতিয়া কিবা ৰুম গছ পুলি মানে আমি যোৱাকালি মানে খুৰাহঁতৰ ঘৰত গৈছিলোঁ আৰু যাওঁতে মানে নৰসিংহৰ মানে গছ পুলি লৈ আনিছোঁ মই মানে বহুত ভাল পাওঁ নৰসিংহৰ পাত আমাৰ এইখিনিত নাই মানে আৰু আমাৰ তাতে ৰুইছিলোঁ আগতে নাই হোৱা কিন্তু এতিয়া মানে অকণমান ৰ'দটো কমি গ'লে এইটো ৰুম আৰু আপোনালোকক দেখাম আৰু বহুত মানে মোৰ বহুত ভাল লাগে এইটো মানে বহুত ভাল লাগে নৰসিংহৰ গছ পুলি থাকিলে ঘৰত কিন্তু নায়েই বাৰে বাৰে মৰিয়ে যায় আজি আকৌ ৰুম শুনো কি কৰি আছা
এয়া চাওক আজি বনাব জহা ভল মাছৰ লগত আৰু লগতে জিকাও কাটি আছে মায়ে পূৰা ৰেডি কৰি আছে এইফালে আছে পিঁয়াজ আলু গোটেইখিনি কাটি ৰেডি কৰি আছে মাছ আছে লগতে মাংসও আছে আজি মানে পাপা আহিছেতো সেইকাৰণে মানে স্পেচিয়েল বনাব আৰু মাদাৰে পূৰা একদম যোগাৰ কৰি আছে একদম আৰু বনাব মই দেখাই থাকিম চাই থাকিব দেই আপোনালোকে পাপাই মাছ ভাজিছে গৰমত কিন্তু মাছ জ্বলাই দিলে ভাজি পেলাই সেইকাৰণে মানে ৰান্ধনি চেঞ্জ পাপাক পঠাই এতিয়া মা আহি গ'ল মায়ে বনাব এইফালে পূৰা একফালে মাংস বনাব একফালে মাছ ভাজি আছে পাপাই আধা ভাজিলে কিন্তু তাৰপিছত গুচি গ'ল আৰু নোৱাৰি আৰু গৰম সহ্য কৰিব তথাপি মাক হেল্প কৰি দিলে আৰু কেনেকুৱা লাগিছে গৰমত বনাই পেলাই বহুত মজা গৰমত বনাই মজা লাগি আছে অঁ পাপাক ৰান্ধি বাঢ়ি খুৱাব লাগিব সেইকাৰণে আমিও খাম মানে গৰম হ'লেও উপায় নাই মায়ে বনাই আছে মই আজি নাই বনোৱা মায়ে বনাই আছে গোটেইখিনি ভাতখিনি খালি মই বনাই থৈ দিছোঁ বাকী এইবোৰ মায়ে বনাই আছে মানে পাপাই মানে মাংস খাই ভাল পায়তো সেইকাৰণে মায়ে বনাইছে আৰু মই বনোৱা নাই আৰু এইফালে গুণগুণৰ লগত থাকিব লাগে তাইতো মোক নেৰে তাইৰ লগত মই থাকোঁতে সেইফালে সেইকাৰণে মায়ে বনাইছে মানে মোক ৰখা নাই আৰু মানে আজি সেইকাৰণে আৰু তথাপি মোৰ ইচ্ছা ব্লগ বনোৱাৰ গতিকে মই বনাই আছোঁ সেইটোতো মোৰ কামেই গতিকে মই কৰি আছোঁ মই মানে গুণগুণৰ লগত আছোঁ আৰু এতিয়াও তাইৰ ওচৰতে গৈ আছোঁ তাইক থৈ আহিছোঁ মাত্ৰ তাইক কিবা খুৱাব লগা আছে সেইখিনি ৰেডি কৰি পেলাই তাইক খুৱাই দিম তাৰপাছত তাইৰ লগতে মানে লাগি আছোঁ সেইকাৰণে মানে মই আৰু আজি বনোৱা নাই খানা মই বনাই আছে মাহঁতৰ মজা আৰু মন আছে নিজে বনালে ভাল নালাগে মায়ে বনালে বেছি ভাল লাগে কিয় জানো আপোনালোকৰ জানো এনেকুৱা হয় নিজে যিমান টেষ্টি বনালে ভাল নালাগে কিন্তু মায়ে বনালে বিৰাট ভাল মই মায়ে বনালে বেছি ভাল আৰু মোৰতো ভিডিঅ' বনোৱাৰো ইচ্ছা সেইকাৰণে আৰু যি কৰোঁ আপোনালোককো লগতে শ্বেয়াৰ কৰি দেখাই আছোঁ গতিকে চাই থাকিব হেল্ল' এভৰিৱান মইতো ক'লোৱে মায়ে ভাত বনাই আছে আজি গতিকে মই তাইৰ গুণগুণৰ লগতে আছিলোঁ বাপৰে ইমান দিগদাৰ দিয়ে খোৱা টাইমত তাই ইমান টোপনি ধৰিছে অথচ তাই খোৱা নাই মানে নৰ্মেলি মানে মই ভাত বনাওঁ বেছিভাগ তাই মানে বেছিভাগ মাৰ লগত থাকে মায়ে মানে ৰাতি মানে খোৱা টাইমখিনি তাই মানে মায়ে মানে তাইক খুৱাব লাগে আজি মা ভাত বনাই থকাৰ কাৰণে মই তাইৰ লগত আছোঁ তাইক খুৱাই মেলি তাইক চাফ চিকুণ কৰি পেলাই এতিয়া মই তাইক খুৱাব লৈছিলোঁ ইমান দিগদাৰ দিছে ঘূৰাই 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 খোৱালোঁ আৰু এই জাষ্ট টোপনি আহিছে এতিয়াহে মই মানে শান্তি পালোঁ তাই শুলে আৰু এইমাত্ৰ এতিয়া মই চাই আহোঁ মায়ে কি কৰি আছে মাৰ ৰন্ধা বঢ়া কিমানখিনি আগবাঢ়িল যদি কিবা হেল্প লাগে কৰি দিম এতিয়া আৰু মোৰ কাম নাই তাই যিহেতু শুলে আকৌ এতিয়া 9টামান বাজিল ৰাতি গতিকে ঠিক নাই যদি 10টামানত উঠিব পাৰে আৰু যদি নুঠে আৰু একেবাৰে ৰাতি মাজে মাজে সাৰ পাব চাই লওঁ আৰু উঠে যদি উঠিব আৰু এতিয়া নুঠা টাইমখিনি মই কিবা যদি কৰিব লাগে কৰি লওঁ মাক কিবা যদি হেল্প লাগে কৰি দিম এতিয়া গৈ আছোঁ মাৰ কাষলৈ কিটচেন আহি গ'লোঁ মা কিমানখিনি আগবাঢ়িছে কিবা হেল্প নালাগে আগবাঢ়িল নেকি বা কি মজা গোন্ধ ওলাইছে জহা একদম এতিয়া মাছ দিব বাকী ন আৰু মাংস কিমান আগবাঢ়ি হ'বই আৰু নেকি বাচন থৈ দিলোঁ আৰু মই ধুম ঠিক আছে এতিয়া গোন্ধ হৈ গ'ল গতিকে বাকী কামটো মই কৰিম মইতো ৰন্ধা বঢ়া কৰিয়ে আছোঁ বাও মাংসৰ কালাৰ মজা মাছ বেছি টেষ্টি হ'ব চাগে দেই জহাবোৰ ন কি মজা গোন্ধাইছে মজা যি কি নহওক আকৌ বেছি বাকী নাই আৰু হৈয়ে যাব আঞ্জা মাছৰ আঞ্জা আৰু মাংস একেলগে হৈ যাব ছেইম টাইমিঙত মাৰ বাৰু ৰন্ধা বঢ়া কাম কমপ্লিট হ'লে মায়ে গা ধুই ল'ব মানে গৰমত পূৰা ঘামি গা ধোৱা নিচিনা হৈয়ে গৈছে অলৰেডি আজি বাৰু মই হাৰি গ'লোঁ আৰু গুণগুণে হৈ গ'ল এতিয়া মোৰ বেলেগ কাম নাই অলপ আছে আৰু ধোৱা পখলাইখিনি আছে সেইখিনি মই কৰি দিওঁ মাক কৰিব নিদিওঁ আৰু আৰু এটা কথা ভাল লাগিল গৰম হ'ব পাৰে পাপাক কিন্তু অলপ হেল্প খোজোঁতে কিন্তু অলপমান মাছ ভাজি দিছে অলপমান জ্বলি গ'ল সেইটো বেলেগ কথা কিন্তু তথাপি ভাজি যে দিছে এই গৰমত সেয়ে বহুত কিছুমান মতা মানুহে এইখিনিও নকৰে
মই আপোনালোকৰ আগত কিয় বা কৈ আছোঁ নাজানো, কিন্তু মোৰ মনৰ কথা আপোনালোকৰ আগত নকৈ কাৰ আগত ক'ম ন, সেইকাৰণে কৈছোঁ আৰু কমচে কম কৰিটো দিছে। তাৰপিছত যেতিয়া ঘামি পৰি গ'ল মায়ে ক'লে আৰু আপুনি যাওক যাওক, পাপাও যাবৰ কাৰণে ওলাইছিলে আৰু ইতিমধ্যে, তাৰপিছত আৰু গ'ল আৰু এতিয়া আৰু বাকী মাছখিনি মায়ে ফ্ৰাই কৰি লৈছে। গতিকে আৰু তথাপি সেইখিনি যে হেল্প কৰি দিছে ভাল লাগিছে আৰু গৰম হ'লেও এইখিনিয়ে আৰু মানে বুজা পৰা বুলি যে কয় এইখিনিয়ে আৰু মই ভাবোঁ এনেকৈ মানে বুজা পৰাৰ মাজত থাকিলে ভাল লাগে ন, সেইকাৰণে আৰু আপোনালোকৰ আগত ক'লোঁ আৰু আজি দিনটো এনেদৰে পাৰ কৰিলোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি কিবা কোৱাত বেয়া কথা ক'লোঁ বা কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। মই মানে নতুনকৈ ব্লগ বনাব শিকিহে আছোঁ, গতিকে যি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু গতিকে যদি ভাল লাগে চাব আপোনালোকে ভিডিঅ'বোৰ, আৰু প্লিজ যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈও মোৰ ব্লগবোৰ পাই থাকিব, আৰু মই লাহে লাহে যিহেতু শিকি আছোঁ নিশ্চয় আগলৈকে ভাল হ'ব। কোনো নতুনতে প্ৰথমতে মানে লগালগ চব বস্তু জনা হৈ নাযায়, কৰোঁতেহে জনা হয়। গতিকে ময়ো ভাবোঁ কি ময়ো পাৰিম নিশ্চয়, কিন্তু অলপ টাইম লাগিব পাৰে। কিছুমানৰ জল্দি শিকি যায়, কিছুমানৰ অলপ দেৰি হয়। গতিকে ময়ো নতুন, গতিকে প্লিজ কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব, আৰু মোৰ ভিডিঅ'বোৰ আঁকোৱালি ল'ব। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰিছে মানে যিসকলে, তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। আৰু যিসকলে কৰা নাই ভিডিঅ'বোৰ চাইছে তেওঁলোকে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। গতিকে আজিলৈ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। গতিকে এতিয়া ৰাতি কথা যিহেতু আপোনালোকলৈ গুড নাইট, বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।